বহুত দিনৰ মূৰত ওলাই আহিছোঁ পাই, মনটো ভাল লাগি গৈছে আজি। এই জুলিজনীয়ে মাতি পঠিয়ালে আকৌ বোলে বহুত দিন তোক লগো পোৱা নাই, আহচোন আজি বোলে অলপ কথা পাতিম বুলি। সেই তাকেহে ওলাই আহিছোঁ, কিবা এটা খায়ো যাওঁ লগতে। হোটেলখন দেখিবলৈও বৰ ধুনীয়া দেই, একেবাৰে মনটো ভাল লাগি গৈছে পাই। এইজনীহে ইমান দেৰি অহা নাই, কি কৰি আছে? সঁচাই সঁচাই পাই, ইমান দেৰি কৰিব লাগেনে বাৰু এইজনী? বৰ আমনি লাগি যায় দেই মোৰ। ই চাগে উঠনি আহি বহি আছে। মোৰ ওপৰত চাগে গৰম হৈ আছে, ভাবিছে এইজনী সদায় দেৰি দেৰিকে আহিব মোক মাতি পেলাই বুলি। ঐ আহি পালিহি ন? মই আকৌ ভাবিছিলোঁ তই নাহিবিয়ে নেকি, মোক এনেইহে ঠগিলি নেকি বোলো। এইটো কি যে কথা কওঁ নহয় তই, এই মা মানে গাটো ভাল নাই, মামা আহিছিলে আকৌ, তাকে মই ভাত পানী যোগাৰ কৰোঁতে দেৰি হৈ গ'ল আকৌ। খুৰী আকৌ কি হৈছে? বাকী কচোন, তোৰ ৰাহুলৰ খবৰ কি হ'ল? আজি তাৰ কথা তই উলিওৱাই নাই যে, আনদিনা দেখোন একদম মুখে ফৰফৰকে যায়। নকৈছোহে সেইডাল কথা, এনি টাইম অকল কাজিয়াই লাগি থাকে জাননে, কি হৈছে নাজানো আৰু। কাজিয়া পেচাল নালাগিবি আকৌ, এতিয়া তহঁতক আমাৰ ৰাইজে সদায় চাই থাকিব লাগিব নহয়, ভালদৰে মিলা প্ৰীতিৰে থাকিবি আৰু দুইটাই। হয় বাৰু। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? আমি নতুনকৈ ভিডিঅ' বনাইছোঁ দেই, আপোনালোকে সকলোৱে চাব, মৰম দিব বুলি আশা কৰিলোঁ। আমিও বনাইছোঁ দেই, চাব সকলোৱে।